নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ভাৰতৰ কাষতে লাগি থকা চীন দেশৰ বিষয়ে আপোনালোকে কম বেছি পৰিমাণে শুনিছে। আজি আমি চীন দেশৰ ভিতৰচৰাত ঘটি থকা কিছুমান গোপনীয় কথাৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো ইণ্টাৰেষ্টিং আৰু নলেজেবল হ'ব। আপোনালোকে শেষলৈকে চাই যেন। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1, আপুনি জানেনে চীনৰ এখন চহৰ বেইজিং ইমানেই প্ৰদূষণজনিত চহৰ যে আপুনি ইয়াত উশাহ নিশাহ লওঁতে শৰীৰত 21টা চিগাৰেট খোৱাৰ সমানেই ক্ষতি হ'ব পাৰে। আৰু বিশ্বৰ 29% বায়ু প্ৰদূষণ চীনৰ দ্বাৰাই উৎপত্তি হয়। নম্বৰ 2, প্ৰত্যেক বছৰত চীনত 45 বিলিয়নতকৈ অধিক প্লাষ্টিক ব্যৱহাৰ কৰা হয়। ইয়াৰ বাবে চীনত প্ৰতি বছৰত 2 কোটিতকৈও অধিক গছ-গছনি কাটি পেলোৱা হয়। নম্বৰ 3, আপুনি জানেনে চীনত সুস্বাদু ভোজনৰ নামত প্ৰত্যেক বছৰত 40 লাখ মেকুৰীক হত্যা কৰি খাই পেলোৱা হয়। নম্বৰ 4, আপুনি জানি আচৰিত হ'ব যে চীনত আত্মহত্যাৰ ঘটনা ইমান বেছি যে আপুনি নদীৰ পৰা ডেড বডি উদ্ঘাটন কৰাও চাকৰি পাব পাৰে। নম্বৰ 5, চীনত যেতিয়া সৈন্যবাহিনীক ট্ৰেইনিং দিয়া হয় তেতিয়া তেওঁলোকৰ ইউনিফৰ্মৰ কলাৰত কিছু সৰু সৰু পিন লগাই দিয়া হয় যাতে সিহঁতে নিজৰ ডিঙিটো পোন কৰি ৰাখিব পাৰে, যাতে তললৈ নিব নোৱাৰে, তাৰ বাবে এই ব্যৱস্থা কৰা হয়। নম্বৰ 6, গোটেই পৃথিৱীত য'ত কণীক পানীত বইল কৰা হয়, কিন্তু আপুনি জানেনে চীনত সৰু ল'ৰাৰ প্ৰস্ৰাৱত কণী ব্ৰইল কৰি খোৱা হয়। নম্বৰ 7, আপুনি জানেনে 2010 চনত চীনৰ চাংফাই চহৰত প্ৰায় 100 কিলোমিটাৰ দূৰত্বৰ ট্ৰেফিক জাম হৈছিল, যিটো ট্ৰেফিক জাম 12 দিনলৈকে চলি থাকিছিল। নম্বৰ 8, চীনত যদি ধনী লোকসকলে কোনো অপৰাধ কৰে তেন্তে তেওঁলোকে নিজৰ বদলি আন এজন লোকক জেললৈ পঠাব পাৰে, যিটো চীনতে সম্ভৱ। নম্বৰ 9, যদি আপুনি হট এয়াৰ বেলুন এটাৰ দ্বাৰা পৃথিৱীখনক চায় তেন্তে আপুনি চীনৰ য়াংচু চহৰখনক সুস্পষ্ট আৰু ধুনীয়াকৈ দেখিবলৈ পাব। নম্বৰ 10, আপুনি জানেনে এসময়ত চীনত এজন ল'ৰাই এটা আইফোন আৰু এটা আইপেড কিনিবৰ বাবে নিজৰ কিডনী পৰ্যন্ত বিক্ৰী কৰি দিছিল। নম্বৰ 11, আপুনি জানেনে চীনত এজন অপৰাধীক 12 বছৰলৈকে কাৰাদণ্ড বিহা হৈছিল কাৰণ তেওঁ চীনৰ অন্তিমটো বাঘ মাৰি খাই পেলাইছিল, তাৰ বাবে তেওঁক এই শাস্তি প্ৰদান কৰা হৈছিল। নম্বৰ 12, আপুনি জানি আচৰিত হ'ব যে চীনৰ পৰা আন দেশত পঢ়িবলৈ যোৱা 10 জন চীনা ছাত্ৰৰ ভিতৰত 7 জনে কেতিয়াও নিজ দেশলৈ উভতি নাহে। নম্বৰ 13, আপুনি জানেনে চীনত 2009 চনত চীনা চৰকাৰে ফেচবুক আৰু টুইটাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল। নম্বৰ 14, চীন এনেকুৱা এখন দেশ য'ত আটাইতকৈ বেছি পিয়ন আৰু ইণ্টাৰনেট চলোৱা লোকসকলক জেলত বন্দী কৰি ৰখা হৈছে। নম্বৰ 15, আপুনি জানেনে পৃথিৱীত যিমান সংখ্যক গাহৰি মজুত আছে তাৰ আধাতকৈ বেছি চীনত পোৱা যায়। নম্বৰ 16, চীনত আবেলিৰ 7টা বজাত চীনাবাসীসকল এটা টেলিভিছন চেনেলেই চাব পাৰে, যিটো চৰকাৰৰ দ্বাৰা নিয়ম বান্ধি থোৱা হৈছে। নম্বৰ 17, চীনৰ চাংফাই চহৰত ৰঙা গাড়ী ৰখাবৰ বাবে আপুনি জেল পৰ্যন্ত যাব পাৰে, যিটো চৰকাৰৰ দ্বাৰা নিয়ম বান্ধি থোৱা হৈছে। এইবিলাকেই আছিল চীন দেশৰ বিষয়ে কিছু নজনা কথা। আৰু যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।